ভিতৰত কৰিছে স্মৰণ প্ৰভু কুণ্ডিলৰ দৰিদ্ৰ ব্ৰাহ্মণ মই ৰুক্মিণীৰ দূত ৰুক্মিণীৰ দূত কৃষ্ণ ব্ৰাহ্মণ তুমি পূজনীয় মই হিতচিত্ৰে কৰা আসন গ্ৰহণ আহা আহা নিজে মই তোমাক বহুৱাই দিওঁ ব্ৰাহ্মণ দিয়া অনুমতি দিও মই শৰণ থুৱাই ব্ৰাহ্মণৰ পদসেৱা মহাধৰ্ম যাদৱ বংশৰ সন্মানিত ব্ৰাহ্মণ অতিথি তুমি সেইবাবে দ্বাৰকাপতিয়ে কৰি যাব যথা বিহিত কৰ্তব্য নিজৰ ধৌত কৰি ব্ৰাহ্মণৰ চৰণ যুগল লওঁ মই পুতপদু জল
চৰণ বন্দনা কোৱা এই মোক কিবা নাম কিবা ধাম কিবা পৰিচয় কিবা হেতু আগমন তোমাৰ জগন্নাথ মোৰ নাম বেদনিধি আগেয়ে কৈছোঁ কুন্দিলৰ দৰিদ্ৰ ব্ৰাহ্মণ বুলি কুন্দিলৰ ৰাজকন্যা ৰুক্মিণী দেৱীয়ে গোপতে মোক পত্ৰখনি দি শ্ৰীচৰণত কৃপা ভিক্ষা মাগিছে সেয়া লোৱা পত্ৰ পঢ়ি যথাবিহিত ব্যৱস্থা কৰা প্ৰভু উপায় আমি নিৰুপায় প্ৰভু তুমি যি ভাল দেখা কৰা প্ৰভু কুন্দিল কোঁৱৰী ৰুক্মিণী দেৱী মাৰিলেও মাৰা তাৰিলেও তাৰা প্ৰভু কেনেকৈ শোকক বেজ পঢ়াবলৈ আমাৰ সাধ্য নাই তুমিয়ে অন্তৰ্যামী ভগৱান সকলো কথা জানা মন কৰিলে সকলো কৰিব পাৰা তোমাৰ আগত পাপী শিশুপালনো কিমান পানীৰ মাছ বান্ধ বুদ্ধ কিবা কোৱা তুমি প্ৰভু ভগতৰ ইচ্ছা কল্পতৰু ভয়ত কাতৰ হৈ ৰুক্মিণী দেৱীয়ে কুন্দিলত কৰে প্ৰভু আশ্ৰয় প্ৰাৰ্থনা নোৱাৰা তুমি আৰু নীৰৱ হৈ ৰব দ্বাৰকাত ব্ৰাহ্মণ ৰুক্মিণীৰ প্ৰেম পত্ৰ আনি নিবেদিছে মোক ক'ব লাগে তুমি মোক কি কৰা উচিত ময়ো আহিছোঁ প্ৰভু কুন্দিলৰ পৰা মোৰো আছে বাক্য বিশেষ তুমিও তেন্তে আজি কুন্দিলৰে দূত হলো মই কুন্দিলত অযথা লঞ্চিত কৃষ্ণ নাম লোৱাৰ বাবে পালোঁ মই তীব্ৰ অপমান কি কলা দেৱৰ্ষি কুন্দিলত তোমাক কোন পাখণ্ডই কৰিলে অপমান কুন্দিলৰ যুৱৰাজ দুমতি ৰুক্ময় তাৰ বাবে নাই মোৰ
বন্ধু তোমাৰ কৃপাত মোৰ মান অপমান সকলো সমান ভক্তাধীন ভগৱান তুমি ভক্তৰ ব্যাখ্যাত যদি সঁচাকৈয়ে হৈছা কাতৰ কৰা তেন্তে প্ৰতিকাৰ প্ৰভু দেৱঋষি নিশ্চয় নীৰৱে নকওঁ মই তোমাৰেই অপমান প্ৰতিকাৰ অৱশ্যে কৰিম সমুচিত শাস্তি দিম দুৰন্ত ৰুক্মক হয় যদি প্ৰয়োজন পলকতে মাৰিম চক্ৰবাণ কৰি দিম ভস্মীভূত সমগ্ৰ কুন্তি শুনা প্ৰভু ৰুক্মবীৰে অহংকাৰ কৰি অংগীকাৰ কৰিছে নিদিয়ে কৰাবি তোমাক দান ৰুক্মিণী দেৱী কিন্তু মহাভক্ত ভীষ্মক নিপতি একান্তই অনুগত যদিও তোমাৰ নিজীৱ পুতলা তেওঁ পুত্ৰৰ হাতত আচৰিত মই গৈ সবিনয়ে কুন্দিল সভাত তোমাৰ বিয়াৰ বাবে দিছিলোঁ প্ৰস্তাৱ বুঢ়া ৰজা ভীষ্মকো দিছিল সন্মতি কিন্তু যুৱৰাজ ৰুক্মবীৰে তোমাৰ নামত কৰি অহংকাৰ মোক আৰু বৃদ্ধজনক অপমান কৰিলে বিস্তৰ তাৰ বাবে নকৰিবা ক্ষোভ সমুচিত শাস্তি প্ৰতিফল প্ৰদানিম তাক দুৰ্মতীয়ে ৰুক্মিণীক নিদিয়ে তোমাক আছে তাৰ মনোনীত বৰ্হি খোপাল শুনা প্ৰভু তোমাৰ এই ৰাতুল চৰণত একমাত্ৰ অনুব্ৰত ভীষ্মক নন্দিনী নাৰদৰ প্ৰতিৰোধী সঁচাকৈয়ে হৈছা হতৰ গৰ্ব কৰা খৰ্বতাৰ হৰি আনি কুন্দিলৰ ৰাজনন্দিনী দ্বাৰকাপুৰত পাতা শুভ পৰিণতি চাওঁ আমি চক্ষু ভৰি যুগল মিলন সেই হ'ব দেৱঋষি ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ কোন সেই ৰুক্মবীৰ কোন সেই শিশুপাল চাই ল'ম ভালদৰে সবাকো এবাৰ ভাৰতত যত আছে কৃষ্ণ বিদ্ৰোহী সকলোকে যথাযোগ্য দিম পুৰস্কাৰ অক্ৰূৰ তুৰন্তে সজোৱা ৰথ ৰুক্মিণী প্ৰিয়াই মোক মাতিছে সঘনাই কৰোঁ মই কুন্দিল গমন বান্ধ বুদ্ধ কুন্দিল গমন মোৰ থাকিল গোপন হয় মহাৰাজ